দৰ্শক মণ্ডলীসকল আপোনালোকে দেখিছে এটা পানীৰ কালাৰ বেলেগ আৰু এটা পানীৰ কালাৰ বেলেগ। দৰ্শক মণ্ডলীসকল আপোনালোকে দেখিছে এই ৰাস্তাৰ কাষত কি ধুনীয়া ধুনীয়া পেইণ্ট কৰি থৈছে। ভাত পানী বনাই আছে। দৰ্শক মণ্ডলী, এইটো গংগা নদীৰ ওপৰত থকা এটা ডেম হয়। এতিয়া আমি হৰিদ্বাৰৰ পৰা যাম সোণপ্ৰয়াগ। গুড মৰ্ণিং এভৰিৱান। আৰু দেৰিকৈ উঠাৰ কাৰণে আমি ব্ৰেকফাষ্ট নাপালোঁ, মানে মই নাপালোঁ আৰু দীপাংকৰ দাই নাপালে। এতিয়া বাহিৰতে চাহ কিবা এটা খাই ল'ব লাগিব। এতিয়া আমি যাম হৰিদ্বাৰৰ পৰা সোণপ্ৰয়াগ। চাহটো খালোঁ, ছেটিছফাইড নহ'ল, সেইকাৰণে আলু পৰঠা এটা খাই লওঁ, ভোক লাগিছে। এতিয়া বাছত উঠিছোঁহি একদম লাষ্টত, আৰু মোৰ ওচৰত পিন্ধু আছে এইজনী। এতিয়া আমি হৰিদ্বাৰৰ পৰা যাম সোণপ্ৰয়াগ। ইয়াৰ পৰা হ'ল 240 কিলোমিটাৰ আৰু এইটো কমপ্লিট পাহাৰ উঠিব লাগিব। হৰিদ্বাৰ প্লেনত আছে, কিন্তু ঋষিকেশৰ পৰা গোটেইখন পাহাৰ, আমি পাহাৰৰ ওপৰত উঠিম। অলপ গংগা নদী কালি ৰাতি আন্ধাৰত আপোনালোকে একো দেখা পোৱা নাছিলে চাগে। আৰু দৰ্শক মণ্ডলী, এইটো গংগা নদীৰ ওপৰত থকা এটা ডেম হয়। আৰু এয়া হৰ হৰ মহাদেৱ। দৰ্শক মণ্ডলী, মই আহিছোঁ একদম পিছফালৰ চিটৰ পৰা বহি ভাল লাগে, কিন্তু দেখুৱাবলৈ বহুত বেয়া হয়। অলপ টাইমৰ পিছত আগত যাম, আগত গ'লে আপোনালোকক আকৌ ফুটেজ দেখাম, ৰাস্তা দেখাম, কিন্তু এতিয়া এনেকেই গৈ থাকিব লাগিব। আৰু দৰ্শক মণ্ডলীসকল আপোনালোকে দেখিছে এই ৰাস্তাৰ কাষত কি ধুনীয়া ধুনীয়া পেইণ্ট কৰি থৈছে, আৰু চব হিন্দু ধৰ্মৰ ৰিলেটেড পেইণ্টেই কৰিছে। পাই গ'লোহি এতিয়া ঋষিকেশৰ পৰা পাহাৰ হয়। দৰ্শক মণ্ডলী, একদম কেবিনত আহি গ'লোঁ মই, আৰু কেবিনৰ পৰা আপোনালোকক দেখাইছোঁ কি মজা ৰাস্তা। ঋষিকেশৰ পৰা 50 কিলোমিটাৰ আহিলোঁ এতিয়ালৈকে, আৰু আমি গৈ আছোঁ হিমালয়ান ৰেঞ্জত, উত্তৰাখণ্ড। দৰ্শক মণ্ডলী, আহি পাই গ'লোঁ প্ৰয়াগ, আৰু অলকানন্দা আৰু ভগীৰথী নদীখন ইয়াতে মিলিছে। আপোনালোকক দেখাবলৈ আহি আছোঁ, গাড়ীৰ পৰা নামি আহিছোঁ। বহুত এইটো ডাঙৰ মানে মিষ্ট্ৰিয়াছ বুলি কয়, আৰু আপোনালোকক দেখাম এতিয়া মই। দৰ্শক মণ্ডলীসকল আপোনালোকে দেখিছে এটা পানীৰ কালাৰ বেলেগ আৰু এটা পানীৰ কালাৰ বেলেগ, আৰু এয়া হ'ল অলকানন্দা আৰু ভগীৰথী। দুখন নদী লগ খাইছে, এখন ভাগীৰথী আৰু এখন হ'ল অলকানন্দা, আৰু দুইখন নদীৰে কালাৰ বেলেগ দেখিছে নহয়। এয়া সেউজীয়া নদীখন হ'ল অলকানন্দা আৰু সেইখন হ'ল ভাগীৰথী। বহুত সুন্দৰ পৰিৱেশ। আৰু দেখিছে দৰ্শক মণ্ডলীসকল, অকণ পলিউশ্যনটো বেছি আছে, ৰাস্তাবিলাক আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে ন, সেইকাৰণে পলিউশ্যনবিলাক বেছি আছে। বিউটিফুল হিমালয়ান। নদীৰ পৰা লাহেকৈ পাৰ হৈছোঁ আমি, বেছি টাইম ৰখা নাই। দৰ্শক মণ্ডলী, এতিয়া আমি আধা জেগা পালোঁহি। প্ৰয়াগ পাৰ হৈ পেলাই 40-50 কিলোমিটাৰ আহিলোঁ, আৰু যোৱা বছৰ আহোঁতে ৰখা জেগাটোৱে এইটো। ইয়াতে আমি এতিয়া ভাত পানী বনাব, কাৰিকৰ আছে আমাৰ। ভাত পানী খাই মেলি পিছত কিবা কিবি ভাবিম আৰু। এতিয়া ভাত পানী বনাই আছে। এয়া ভাত পানী বনাই আছে, আমি ইয়াতে অকণমান ৰখি মেলি আধা ঘণ্টা হৈ গৈছে, আৰু অকণমান টাইমৰ পিছতে ভাত হৈ যাব। ভাত খাম, আৰু ভাত খাই পেলাইহে যাম আৰু। এয়া বেক চাইডে দুৰ্গা মন্দিৰ আছে। দৰ্শক মণ্ডলী, ইয়াতে আমাৰ খানা হৈ গৈছে, খানা খাবলৈ আহিছোঁ। কমালটা আছে,
এতিয়া শ্ল' ম' হৈ আহি আছোঁ, এতিয়া খাবলৈ যাওঁ। এতিয়া চবেই লাইন লাগি আছে, এতিয়া যে পিলাই আছে, বাইদেউহঁতে লাইন ধৰিছে। পাই যাব, মোৰ ইউটিউবত পাই যাব, ইউটিউবত পাই যাব। ভাত লৈ আহিলোঁ, মজা লাগিছে খাইছিলে। দৰ্শক মণ্ডলী, এতিয়া 2:30 বাজিল আৰু আমাৰ ভাত পানী খোৱা হৈ গ'ল। ভাত পানী খাই মেলি এতিয়া যাবলৈ ওলাইছোঁ আৰু 3 ঘণ্টা বুলি গুগলত দেখাইছে, কিন্তু কোৱা মতে ইয়াত সোণপ্ৰয়াগত অকণমান ভিৰ হয়, সেইকাৰণে অকণমান 1 ঘণ্টামান আধা ঘণ্টামান বেছি লাগে। কি হয় দেখা যাব, বলক। দৰ্শক মণ্ডলী, ৰাতি হৈ গ'লহি, 7:30 বাজিছে আৰু আহি পাই গ'লহি আমি সীতাপুৰ। সোণপ্ৰয়াগলৈ আৰু 2 কিলোমিটাৰ আছে। দৰ্শক মণ্ডলী, 12 ঘণ্টা খোজকাঢ়িছোঁ, মানে গাড়ীত আহিছোঁ, কঁকালডাল বিষাই গৈছেগৈ। কাইলৈ ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিম। দৰ্শক মণ্ডলী, ফাইনেলি ৰুম লৈ ল'লোহি। বিচনা 2খন আছে, ভাল ৰুম মোটামুটি। আৰু দৰ্শক মণ্ডলী, এতিয়া আমি সোনকালে খাই মেলি শুই যাম, কাৰণ কাইলৈ 2টা 1 বজাতে মই ট্ৰেক কৰিবলৈ আমি ওলাই যাব লাগিব।